হাই ৰাইজ, আজি হৈছে অষ্টমী পূজা। তো গতিকে আজি আমি গোটেইকেইটা যাই আছোঁ বেলচৰলৈ। তো ফাৰ্ষ্ট আহি পাই আমাৰ চকৰ দুৰ্গা মাক সেৱা কৰি তো আমি গাড়ীত গোটেইকেইটা যাই আছোঁ বেলচৰলৈ। বেলচৰ আহি পাই প্ৰথমতে ধূপ চাকি কিনি লৈ ৰাইজ চাব পাৰি ইয়াত কিমান মানুহ ভিৰ হৈছে। বাপৰে বাপ, আজি অষ্টমী পূজা না। এই সেৱা চেৱা কৰি কিনে তাৰে কাষতে এটা শিৱ বাবাৰ মূৰ্তি আছে, লগতে পাহাৰ এখনো আছে। তাতে আমি সেৱা চেৱা কৰি কিনে লগতে ফটো উঠিলোঁ। ৰাইজ বেলচৰত ফটো উঠা জেগাৰ অভাৱ নাহে। পিছত শিৱ বাবাৰ মূৰ্তিৰ কাষত তাতে এটা ডাঙৰ শিৱ বাবা আছে, তাতেও আমি ফটো উঠিলোঁ। পিছত ফটো উঠি আহি দেখোঁ যে এবাগে পায়স দি আছে, আমিও লৈ ল'লোঁ পায়স। ৰাইজ, ভগৱানৰ ভোগ আৰু পায়স মই বহুত ভাল পাওঁ। পায়স চায়স খাই আমি এতিয়া যাওঁ মেলা চাব। মেলা চাব যাওঁতে আমি দেখিলোঁ এখন দোকান, তাৰ পৰা আমি কাজু চেক খালোঁ। খাই আমি এতিয়া গ'লোঁ বাণিজ্য মেলাত যি লাগে সেই পাবই। আমি দোকান চোকান চাই কিনে আমি এতিয়া ফুচকা খালোঁ। তাৰ পৰা আহি আমি এখন হোটেলত সোমালোঁ, যিহেতু আজি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, মস্ত ভোক